17 বছৰৰ যি চৰকাৰ আছিলে এই চৰকাৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পৰা নাই। ৰাইজৰ যি দুখ দুৰ্যোগবিলাক যি যেনেকুৱা ধৰণৰ মোকাবিলা কৰিব লাগিছিলে মোকাবিলা কৰিবলৈ পৰা নাই চৰকাৰখনে। সেইকাৰণে এইবেলি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ ঢৌ 4খন জিলাত 10টা সাব ডিভিজনত আৰু 40টা সমষ্টিত সম্পূৰ্ণভাৱে পৰিৱৰ্তনৰ ঢৌ আহিছে। আৰু এই কাৰণে আমি কনফিডেণ্ট কি এইবাৰ UPPLৰে চৰকাৰ হ'ব আৰু 40টা আসনৰ ভিতৰত প্ৰায় 30টা আসন লৈ পেলাই UPPLে চৰকাৰত বহিব। সেইটো আজিৰ তাৰিখত নিশ্চিত হৈছে। আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা নাই। গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াৰ মাজত চবে আহিব পাৰে। ইয়াত সকলো দলে অংশগ্ৰহণ কৰিছে। সকলো নিজৰ নিজৰ কথাবিলাক ৰাখিছে, ৰাইজৰ আগত নিজৰ এজেণ্ডাবিলাক কৈছে। কিন্তু এটা কথাটো দুৰ্ভাগ্যজনক, বিশেষকৈ BPF আৰু GSP সেই দুটা দলত কোনো আঁচনি নাই, কোনো মিছন ভিজনৰ কথা নাই। খালি কনস্পিৰেচি বা খালি প্ৰপগেণ্ডাক লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰিছে আৰু তেখেতসকলৰ খালি সমালোচনা তেখেতসকলৰ বাক্যত বা বক্তব্য দেখিবলৈ পায়। কোনো ধৰণৰ আঁচনি বা মিছন ভিজনবিলাক দেখিবলৈ নাপায়। সেইকাৰণে এতিয়া ৰাইজে আৰু BPFক একচেপ্ট নকৰে আৰু ৰাইজে UPPLকে একচেপ্ট কৰিব। আমি ভাল পাইছোঁ কি গণতন্ত্ৰ যি প্ৰক্ৰিয়াৰ মাজত তেনেকুৱা আৰ্গুমেণ্ট ডিবেটবিলাক হয় আৰু UPPL দলকো কোনোবাই তেনেকুৱা সমালোচনা কৰিছে, ইয়াত আমাৰ বেয়া পাব লগা নাই। আমি আমাৰ কথাটো দাঙি ধৰিছোঁ আৰু এটা মিছন ক্লিয়াৰ কাট মিছন ভিজন লৈ পেলাই UPPL দলে নিৰ্বাচনত নামিছে। 35 লক্ষ জনসাধাৰণৰ নিৰাপত্তা, শান্তি, উন্নয়নৰ কথা লৈ পেলাই, সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰা লৈ পেলাই। গতিকে আমি কোনো দলৰ প্ৰতি আমাৰ একো ভাবিব লগা নাই। আমি নিজৰ ৰাস্তাত নিজে যাম আৰু ৰাইজে ইতিমধ্যে একচেপ্ট কৰিছে। গতিকে নিৰ্বাচন হ'বলৈ গৈ আছে, UPPLৰ চৰকাৰ হ'বলৈ গৈ আছে। দুৰ্নীতিমুক্ত এটা শাসন যন্ত্ৰ আমাক লাগে, গভৰ্নেন্স লাগে। আৰু প্ৰথম আমাৰ কাম হ'ব যিমানখিনি অফিচ আদালত আছে এই অঞ্চলত প্ৰত্যেকটো অফিচ আদালত দুৰ্নীতিমুক্ত কৰিব লাগিব। আৰু ইয়াৰ পিছত জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনাটো আমাৰ দ্বিতীয় লক্ষ্য হ'ব। তৃতীয়, সকলো নিৰাপত্তা পাব লাগিব আৰু অধিকাৰ পাব লাগিব। আজি ভূমিৰ অধিকাৰক লৈ পেলাই শংকিত হৈছে, বিভিন্ন অধিকাৰক লৈ শংকিত হৈছে। সেইকাৰণে আমি কৈছোঁ কি সকলোৱে নিজৰ নিজৰ অধিকাৰ আৰু নিৰাপত্তা পাব লাগিব আৰু সমমৰ্যাদা সম উন্নয়ন সব জাতি জনগোষ্ঠীয়ে পাব লাগিব। এই কথাটোক লৈ আমি ইতিমধ্যে ৰাইজক অৱগত কৰাইছোঁ আৰু ৰাইজে এইটো বিশ্বাসত লৈছে আৰু আমি সেইখিনি এজেণ্ডা হিচাপে লৈ পেলাই চৰকাৰত কাম আৰম্ভ কৰিম। প্ৰথমতে মই ওদালগুৰি জিলাৰ সকলো জনগণক সন্মান জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ কি UPPL দলক সকলো জাতি জনগোষ্ঠী ওদালগুৰিবাসী ৰাইজে একচেপ্ট কৰিছে। যিমানখিনি মেল মিটিং হৈছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু যোৱা 17 বছৰত BPFে ওদালগুৰিবাসী ৰাইজক ঠগাইছে আৰু আমি 27 জানুৱাৰীত চুক্তি কৰি ওদালগুৰিত তিনিখনকৈ ইউনিভাৰ্চিটি, NIT আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ওদালগুৰি ৰাইজলৈ লৈ আহিছোঁ আৰু ওদালগুৰিবাসী ৰাইজে ইতিমধ্যে এইখিনি কথা অৱগত হৈছে। সেইকাৰণে যিহেতু BPF দলে 17 বছৰ প্ৰতাৰণা কৰিলে, এইবাৰ পৰিৱৰ্তনত সকলো পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিব লাগে আৰু ওদালগুৰিক এটা উন্নত ডিষ্ট্ৰিক্ট হিচাপে গঢ়িব লাগে আৰু সমগ্ৰ BTR অঞ্চলত আমি শান্তি সম্প্ৰীতিৰ মাজেৰে সকলো জাতি জনগোষ্ঠী একেলগে আগুৱাই যাব এটা পৰিৱেশ আমি সৃষ্টি কৰিব বিচাৰিছোঁ আৰু সেই পৰিৱৰ্তনৰ যাত্ৰাত সকলো যাতে অংশগ্ৰহণ কৰে মই সেইটোকে আহ্বান জনাইছোঁ।